অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে ফ্ৰী হ'ব সপ্তাহ আৰম্ভ কৰিম তাতে 6 লাখ আৰু নতুন হিতাধিকাৰী নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল স্মাৰ্ট টেক মাধৱ আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেনেহলে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব লগতে কাষত থকা বেল আইকনটো অন কৰি ৰাখিব কাৰণ আপোনালোকৰ বাবে সদায় মই নতুন নতুন টেকনিক্যাল ভিডিঅ'ৰ লগতে ইনফৰমেটিভ ভিডিঅ'বোৰ লৈ আহো গতিকে বলক আজি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি ভিডিঅ'টোত আমি কথা পাতিম যে আপোনালোকে জানে অৰুণোদয়ৰ বিষয়ে মই মাজে সময়ে বিভিন্ন ধৰণৰ ইনফৰমেশনবোৰ আপোনালোকক দি আছো আকৌ জেনুইন ইনফৰমেশন ইউটিউবত বহুত পাব আপোনালোকে কিন্তু থাম্বনেলত কিবা লিখা থাকিব ভিতৰত বহুত কিবা কিবি বেলেগহে কোৱা দেখিব কিন্তু মই থাম্বনেলত যি থাকিব ভিতৰতো আপোনালোকে সেই একেই বস্তু পাব গতিকে আজি আমি কথা পাতিম অৰুণোদয়ৰ বহুত দুটা ডাঙৰ খবৰ আপোনালোকৰ দিবলৈ মই ওলাইছো প্ৰথম খবৰটো হ'ল আপোনালোকে জানে মই কেইদিনমান আগতে এটা ভিডিঅ' বনাইছিলো অসম বাজেটত যেতিয়া অজন্তা নায়ক বাইদেৱে ঘোষণা কৰিছিল যে 250 रुपीस এটা বৃদ্ধি হ'ব অৰ্থাৎ এতিয়া 1000 কে পায় এতিয়া 1250 পাব আৰু হেতু যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে সেই 250 টো বিদ্যুতৰ বিলৰ কাৰণে দিয়া হ'ব আপোনালোকৰ একাউণ্টত আহিব ঠিকই কিন্তু আপোনালোকে হেতু উলিয়াই কিনে বিদ্যুৎ বিভাগক দি দিব লাগিব আৰু হয়তো আপোনালোকৰ ৰখি আমনি লাগিছে যে নতুনকৈ অৰুণোদয়ৰ ফৰ্ম কেতিয়া আহিব বহুতেই মোক অলৰেডি মই ভিডিঅ' বনোৱাৰ পিছত বহুতে মোক মেছেজ কৰি সুধিছে বহুতে মোক ফোন কৰি সুধিছে যে অৰুণোদয়ৰ ফৰ্ম আহিছে নেকি কেতিয়া আহিব মই আপোনালোকক কৈছিলো অৰুণোদয়ৰ ফৰ্ম যেতিয়া আহিব আপোনালোকক মই আগতীয়াকৈ জনাই দিম গতিকে সেই সময় যে আহি পৰিছে আপোনালোকে আজি ভিডিঅ'টো চাই থাকক মই গোটেইখিনি ডিটেইলছ আপোনালোকক জনাম আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ৰাখক আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব মই আপোনালোকক সদায় নতুন নতুন ভিডিঅ' বনাই দিম গতিকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক কথা মই কৈ আছিলো অৰুণোদয়ৰ কথা অৰুণোদয় কেতিয়া ফাইনেল ফৰ্ম আহিব আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে অলৰেডি ঘোষণা কৰিছে কালি কি ঘোষণা কৰিছিলে যে আপোনাৰ পুৰা এক মাহ আপোনাৰ ডেটটো 15 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰ 2022 ত অৰুণোদয় সপ্তাহ হিচাপে পালন কৰা হ'ব এই এক মাহত নতুন আৰু 6 লাখ হিতাধিকাৰী অসমৰ আৰু নতুন 6 লাখ হিতাধিকাৰীয়ে লাভান্বিত হ'ব আৰু বৰ্তমান হেমন্ত ছাৰে এটো জনাইছে বৰ্তমান 20 লাখ অৰুণোদয় বেনিফিচাৰী আছে তাৰ লগত আৰু 6 লাখ বেনিফিচাৰী হ'ব গৈ আছে গতিকে বলক বেছি দেৰি নকৰি মই আপোনালোকক সিধা লৈ যাও আপোনালোকক লৈ যাও হেমন্ত বিশ্ব শৰ্মা দেৱে কি কৈছিলে তেওঁলোকৰ সেই বক্তব্যখিনি মই আপোনালোকক শুনাব বিচাৰিছো আছনি 20 লাখ মানুহে পাই আছে এইবাৰ আমি সকলোৱে যাতে প্ৰায় 70 মেগাৱাট ইলেক্ট্ৰিচিটিৰ ফিজ দিব পাৰে যি এক প্ৰকাৰ ফ্ৰী বুলিয়ে ক'লে সেই টকাটো আমি অৰুণোদয় বেনিফিচাৰী সকলক দি দিম তেওঁলোকে ইলেক্ট্ৰিচিটি বোৰ্ডক দিব তাৰমানে কাৰ্যতক প্ৰায় 70 মেগাৱাট বিজুলী অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে ফ্ৰী হ'ব ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা বিল পাব কিন্তু 250 টকাটো চৰকাৰে তেওঁলোকক দি দিব তেওঁলোকে টকাটো একাউণ্টৰ পৰা লৈ ইলেক্ট্ৰিচিটি বোৰ্ডক দি দিলে হ'ব এই আঁচনিখনত এতিয়া 20 লাখ লোক সামৰি আছে অহা 15 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ আমি অৰুণোদয় সপ্তাহ আৰম্ভ কৰিম তাতে 6 লাখ আৰু নতুন হিতাধিকাৰী সোমাব আৰু আগৰ যিসকল হিতাধিকাৰী ইতিমধ্যে আৰ্থিকভাৱে সচ্ছল হ'ল তেনেকুৱা হিতাধিকাৰী কিছু